কাৰ্বি আংলং জিলা বন বিভাগৰ ডকমকাৰ ৱেষ্টাৰ্ণ ৰেঞ্জ কাৰ্যালয়ত দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস জাতীয় পতাকা উত্তোলন কৰে ডকমকা ৱেষ্টাৰ্ণ ৰেঞ্জ বন বিভাগৰ ACF ৰাজেন ৰংপিয়ে। উক্ত অনুষ্ঠানতে ডকমকা বন বিভাগ সমূহ বন কৰ্মীসকলে উপস্থিত থাকি ৭৬ সংখ্যক গণৰাজ্য দিৱস পালন কৰে। উক্ত অনুষ্ঠানটিৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আৰু প্ৰতিযোগিতাত বিজয়ী হোৱা খেলুৱৈসকলক বঁটা প্ৰদান কৰা হয়। উক্ত বঁটা প্ৰদান অনুষ্ঠানত বন বিভাগ ডকমকা ৱেষ্টাৰ্ণ ৰেঞ্জৰ ACF ৰাজেন ৰংপি বকলীয়া ঘাট ফুলনিৰ পাৰখোৱা চামেলাংচু আৰু হাওৰাঘাটৰ বন বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়াসকল লগতে ডকমকা ফুলনি দেনগাঁও প্ৰেছ ক্লাব সাংবাদিকসকল উপস্থিত থাকে। কাৰ্বি আংলং ফুলনিৰ পৰা বীৰেন গোৱালা ৰিপৰ্ট।